हेलो फ्रेंड की खबर वेलकम टू माय चैनल। आज मैं आपको अपन मजला এটা बहुत ইম্পর্টেন্ট ভিডিও লৈছো। আজিৰ ভিডিওত বহুত বেছি ভাল দুটা নোটিছ আপোনাক মাজত ডিসকাস কৰিব গৈ আছো। সো ভিডিওটো অকণ স্কিপ নকৰাকৈ ফাৰ্ষ্ট পৰা লাষ্টলৈ চাব আৰু যোনে মোৰ চেনেলত নতুন আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি এতিয়াও বেল আইকনটো প্ৰেছ কৰা নাই প্লিজ বেল আইকনটো প্ৰেছ কৰি দিব যাতে নতুন আপডেটবিলাক পাই থাকে। আৰু আপোনালোকে কিবা সুধিবলগীয়া থাকিলে মোৰ ইনষ্টা মোৰ ফোনত মেছেজ দিব পাৰে বা ফেচবুক পেজ মৌচিছ মেডিকেল গাইড তাতো আপোনালোকে ফলো কৰি থব পাৰে। সো বলক আজি যেটো ভিডিও মই স্টার্ট কৰিব গৈ আছো এটো বহুত ইম্পর্টেন্ট এটা ভিডিও, কাৰণ আজিৰ ভিডিওত মই দুটা ভাল নোটিছ ডিসকাস কৰিম যেটো নেকি আমাৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্সিটি অফ হেল্থ সায়েন্সৰ কাউন্সেলিং ৰিলেটেড এটা বহুত গুড নিউজ, লগতে আৰু এটা নার্সিং কোর্সৰ এডমিশনৰ ৰিলেটেড আৰু এটা নোটিছ। সো দুইটা নোটিছে বহুত ইম্পর্টেন্ট। সো আকৌ কৈছো ভিডিওটো স্কিপ নকৰিব। সো বলক ভিডিওটো ফটাফট স্টার্ট কৰো। সো বলক যেটো মই ভিডিও আজি ডিসকাস কৰিব গৈ আছো এটো আপোনাক কলোৱে দুটা বহুত ভাল গুড নিউজ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব গৈ আছো। প্ৰথমটো হ'ল আমাৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্সিটি অফ হেল্থ সায়েন্সৰ GNM এন্ট্ৰেন্সৰ ৰিজাল্ট পাব্লিছ হৈছিলে, বাট কাউন্সেলিং ৰিলেটেড কোনো নোটিছ অহা নাই। সো ফাইনেলি এটা ক্লুৰ জৰিয়তে মানে এটা নোটিছ পোৱা গৈছে যেটো আমাৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্সিটি অফ হেল্থ সায়েন্সৰ GNM কাউন্সেলিং যেটো 22-23 ইয়াৰৰ GNM আন্ডাৰ গভৰ্নমেন্টত এডমিশন ৰিলেটেড। সো এটা এতিয়ালৈকে শ্ৰীমন্ত শংকৰদেৱৰ অফিচিয়েল ৱেবছাইটত সেইটো নোটিছ অহা নাই, বাট প্ৰায় কনফাৰ্মে হৈছে যে ডিসেম্বৰ মাহতে কাউন্সেলিং হ'ব আৰু তাৰ নোটিছ মানে 15 তাৰিখৰ পৰা 15 ডিসেম্বৰ অহা কালিৰ পৰা আপোনালোকে নোটিছটো প্ৰায় ৱেবছাইটত দিয়াৰ চান্স বহুতখিনি আহি গৈছে। সো আপোনালোকে কালি মানে 15 তাৰিখে অফিচিয়েল ৱেবছাইট শ্ৰীমন্ত শংকৰদেৱৰ অফিচিয়েল ৱেবছাইটটো চেক কৰি থাকিব, তাৰ ডিটেইলছ দিয়া থাকিব যে কাউন্সেলিংটো আমাৰ আপোনালোকে গম পাইছে আমাৰ GMCHৰ আন্ডাৰৰ যেটো ট্ৰেইনিং ইনষ্টিটিউট আছে তাত হ'ব। আৰু যোৱা বছৰ 9:30 পৰা হৈছিল, আই হোপ 9:30 পৰাই হ'ব, বাট যদিও চেঞ্জ হয় নোটিছত পাই যাব। সো তাত কেনেকৈ নোটিছটোত কেনেকৈ আপোনালোকক কাউন্সেলিঙত মাতে, কিমান ৰেংকৰ পৰা কিমান ৰেংকলৈকে মাতিব, লগতে কেটেগৰী ৱাইজ মাতে নে কেনেকৈ মাতে গোটেইখিনি কালি নোটিছত আপোনালোকে পাই যাব। সো আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্সিটি অফ হেল্থ সায়েন্সৰ অফিচিয়েল ৱেবছাইটটো কালি দিনটোত আপোনালোকে চেক কৰি থাকিব, বা মই যদি নোটিছটো পাই যাওঁ কিবা আগত জৰক তাত দিয়াৰ আগতে তেতিয়াও মই আপোনালোকক শ্বেয়াৰ কৰি দিম। তাৰ কাৰণে ফেচবুক পেজটো আপোনালোকে ফলো কৰি থৈ দিব, তাতে মই আপলোড দি দিম আৰু যদি পাওঁ ভিডিঅ'ৰ থ্ৰু দিয়ে গোটেইখিনি ক্লিয়াৰ কৰি দিম কেনেকৈ দিব লাগে। তাৰ আগতে এটা কৈ দিওঁ যে যাৰ PRC নাই PRCটো মাষ্ট কম্পালচৰি আপোনালোকে জানে। সো ষ্টুডেণ্টৰ কাৰণে যিটো ডমিচিলিৰ কোড এফিডেভিট কৰা হয় সেইটো PRC হয় আৰু তেনেকৈ এক্সট্ৰাকৈ PRC নিদিয়ে, আৰু সেইবোৰ PRC প্ৰায় বন্ধই কৰিছে। অকল ষ্টুডেণ্টৰ কাৰণে PRC খোলা আছে, যিটো কোড এফিডেভিট কৰি যিটো ডমিচিলি বনায় সেইটোৱে হয়। আৰু যি ডকুমেণ্টছ সব ৰেডি কৰি ৰাখক, কাউন্সেলিং যদি হৈ যায় ডিসেম্বৰৰ ভিতৰতে তেতিয়া জানুৱাৰী মানত আপোনালোকৰ এডমিশ্যনো ষ্টাৰ্ট হৈ যাব, যেটো 23 ইয়াৰ একাডেমিক ইয়াৰৰ যেটো GNM নাৰ্ছিঙৰ আন্ডাৰ গভৰ্নমেন্টৰ। আৰু তাত 23টা গভৰ্নমেন্ট ইনষ্টিটিউট আছে, মই দিছিলোঁ এটা ভিডিঅ'ত, আৰু তাত 60, 50, 40কে সিট আছে, টোটেল 1200 সামথিং সিট আছে। সো আপোনালোকে তাত তেনেকুৱা এডমিশ্যন ল'ব পাৰিব। সো সেইটোৱে গুড নিউজ যে কালিৰ পৰা আপোনালোকে শ্ৰীমন্ত শংকৰদেৱৰ অফিচিয়েল ৱেবছাইটটো চাব, কালি পাব্লিছ হৈ যাব পাৰে। বহুতখিনি হেৰিত গম পোৱা গৈছে, কালি প্ৰায় ওলাবই, আৰু যদি ওলাই মই গম পোৱাই দিম ক'লোৱে। আৰু ইয়াৰ পিছত আৰু এটা গুড নিউজ ডিছকাছ কৰিম আজি। দুটা বহুত ভাল গুড নিউজ ডিছকাছ কৰিছোঁ। সব ভিডিঅ'টো অকণমান হ'লেও লাইক কৰি দিয়ক আৰু যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু এতিয়া যেটো গুড নিউজ দিবলৈ গৈ আছে সেইটো হৈছে আপোনালোকে ঘৰত থাকিয়ে নাৰ্ছিং কোৰ্স কৰিব পাৰিব, যেটো আমাৰ ইগনো ইন্দিৰা গান্ধী যেটো ওপেন ইউনিভাৰ্সিটি আছে আমাৰ ইগনোৰ আন্ডাৰত, ইগনো বুলিয়ে কয় চমুকৈ, তাৰ আন্ডাৰত আমাৰ পোষ্ট বেচিক BSc নাৰ্ছিঙৰ 23 ইয়াৰৰ কাৰণে এডমিশ্যন প্ৰচেছ ষ্টাৰ্ট হৈ গ'ল। আৰু সেইটো নাৰ্ছিং আপোনালোকে এডমিশ্যন লৈ ঘৰত থাকি আপোনালোকে পঢ়িব পাৰিব, আৰু ঘৰত থাকিয়ে মানে ক্লাছ ডেইলি কৰিব নালাগে। আপোনালোকে জানে ডিষ্টেঞ্চত যোনে কৰিছে ডিষ্টেঞ্চৰ কথাটো গম পায়, ডিষ্টেঞ্চত কৰিব পাৰিব। সো তাৰ ভেলুটো একেটাই হ'ব সেইটো নাৰ্ছিং কোৰ্সত, আৰু তাৰ ফিজবিলাকো একদম কম, ইমান বেছি নহয়, প্ৰাইভেট ইনষ্টিটিউট নিচিনা নহয়। এইটো আমাৰ ইন্দিৰা গান্ধী নেশ্যনেল ওপেন ইউনিভাৰ্সিটি হয়, যেটো ইগনোৰ আন্ডাৰত, তাত হেৰিও কম থাকে। সো এইটো কি নাৰ্ছিঙৰ সেইটো আগতে ক'লেও কনফিউজটো আপোনালোকক দূৰ কৰি দিওঁ। এইটো হৈছে আমাৰ পোষ্ট বেচিক BSc নাৰ্ছিঙৰ এডমিশ্যন চলি আছে, 20 ডিচেম্বৰলৈকে আপোনাৰ চলিব। সেইটো আমাৰ ইন্দিৰা গান্ধী নেশ্যনেল ওপেন ইউনিভাৰ্সিটিৰ আন্ডাৰত ইগনোৰ আন্ডাৰত চলি আছে। তাত এডমিশ্যন ল'ব হ'লে আপুনি ইলিজিবিলিটি GNM পাছ হ'বই লাগিব, তেতিয়া আপুনি পোষ্ট বেচিক BScটো কৰিব পাৰিব। কোনোবা যদি ইন সাৰ্ভিস চাকৰি কৰি আছে, বাট GNM পঢ়াৰ পিছত চাকৰি কৰি আছে, বাট পোষ্ট বেচিক কৰিম বুলি ভাবি আছে, BSc নাৰ্ছিং কৰিম বুলি ভাবি আছে। সো GNM কৰাৰ পিছত মেইনলি পোষ্ট বেচিকে কৰা হয়, আৰু পোষ্ট বেচিকৰ এডমিশ্যন চলি আছে। আপোনালোকে ইগনোৰ অফিচিয়েল ৱেবছাইটটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে গৈ
তাৰ গোটেই এলিজিবিলিটিখিনি চাই পেলাই এপ্লাই কৰি দিয়ক এডমিশ্যন যদি ল'ব বিচাৰি আছে, কাৰণ এইটো এটা বহুত ভাল অপৰচুনিটি। ঘৰত থাকিয়ে পঢ়িব পাৰে, ডেইলি আপোনাৰ ক্লাছ কৰিব নালাগে, অকল এক্সাম দিলেই হয়। আৰু এইটো আপোনাৰ প্ৰত্যেক ইয়াৰলি আপোনাৰ 23,000 মানে 23,000 টকা দি আপোনাৰ প্ৰত্যেক বছৰত এডমিশ্যন ল'ব লাগিব। আৰু এইটো আমাৰ ইগনোৰ আণ্ডাৰত আপোনালোকে গম পাইছে। তাৰ কাৰণে আপোনাৰ এলিজিবিলিটি যিটো আপোনাৰ GNM পাছ হ'বই লাগিব। আৰু লগতে আপোনাৰ 2 years ৱৰ্কিং এক্সপিৰিয়েঞ্চ মানে 2 years আপুনি ইন ছাৰ্ভিচত কৰি থাকিব লাগিব, প্ৰাইভেট আৰু গভৰ্ণমেণ্ট য'তে কৰক 2 বছৰ আপুনি এক্সপিৰিয়েঞ্চ আপোনাৰ লাগিবই। আৰু লগতে আপুনি GNM পাছ কৰা হ'ব লাগিব, তেতিয়াহে আপুনি পষ্ট বেচিক কৰিব পাৰিব আৰু ঘৰত বহি আপুনি কৰিব পাৰিব। চ' এইটো এটা গুড নিউজ। চ' আজি দুটা গুড নিউজ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। চ' ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি দিব, আৰু নেক্সট ভিডিঅ'ত আকৌ আপোনালোকৰ সৈতে যদি কালি শ্ৰীমন্তৰ নটিচটো পকা হৈ যায় তাৰ গোটেই ডিটেইলছ লৈ আপোনালোকৰ মাজত আহি আছোঁ। চ' তাৰ কাৰণে চেনেলটো এতিয়াও যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো প্ৰেছ কৰি যাব, যাতে সকলোতকৈ প্ৰথম আপোনালোকে নটিচখিনি পাই যায়। চ' এইটোৱে আছে আজি এটা নহয় দুটা ইম্পৰ্টেণ্ট নটিচ ডিছকাছ কৰিলোঁ। চ' ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। চ' নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই বাই, টেক কেয়াৰ।